আৰু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি মোৰ ক্ষেত্ৰত মই কৈছো ৰৈ ৰৈ বিনালে শ্বুটিং কৰি আছে বিশ্বনাথ চাৰিআলিত মই আৰু মোৰ মিছেছ আমি গৈ আছো আমি থিয়েটাৰ আছে অৰুণাচল বৰ্ডাৰ আমি হিফালে যামগে জুবিনে মোক ফোনে তহঁতে এইফালে যাওঁ যদি বিশ্বনাথ চাৰিআলিত ঘাটতে মোৰ শ্বুটিং চলি আছে মই হ'ব দে মই সোমাই যাম মোৰ তেতিয়া সাংঘাতিক জ্বৰ জুবিনে নৈপাৰ শ্বুটিং কৰি আছে কৰি থাকোঁতে মই জাষ্ট মোৰ জ্বৰ উঠিছে মই কাহিছোঁ মই বেছি ঠাণ্ডালৈ যোৱা নাই যিহেতু মোৰ গধূলি শ্ব' আছে সি কেনেবাকৈ কথাটো গম পালে আহি কথা পাতি পাতি এবাৰ মোৰ মূৰত হাত দিয়ে এবাৰ ডিঙিত হাত দিয়ে মূৰত হাত দিয়ে মই হ'ব দে তই শ্বুটিং কৰচোন যোৱাৰ সময়ত সি তাৰ ফ্ৰেঞ্জাইটিছ অলপ প্ৰব্লেম আছে মোৰো ছেম প্ৰব্লেম সি এটাই মেডিচিন আছে তাৰ সেই মেডিচিনটো সি মোৰ সেইটো সি মোক হাতৰ মুঠিত সোমোৱাই লৈ যা তই তোৰ শ্ব' আছে তই মোৰ শ্ব' নাই নহয় তোৰ শ্ব'ত ভালকে থাকিব লাগিব কেয়াৰিং আৰু সেই মানুহজনক সেনেকে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল মই কৈছো অসমৰ ৰাইজে কিন্তু এতিয়াও ক্ষমা নকৰে সিদ্ধাৰ্থ শৰ্মা সি জানে জুবিনৰ মই আছো ডক্টৰ হিতেশ বৰুৱাই বাৰেপতি কৈছে যে এই মানুহজনক কিন্তু মেডিচিন টাইমমতে দিব লাগিব ভালকে ৰেষ্ট ল'ব দিব লাগিব খুৱাব লাগিব ভালকে আৰু পানী জুই সিদ্ধাৰ্থ পানী জুই এই দুটা শব্দ কেয়াৰফুল আৰু সি গৈ তাৰ লগত এনেকুৱা এটা অৱস্থাত পেলাই দিলে যিটো মানুহ এটা যোৱাৰ আগদিনা মোৰ লগত যেতিয়া কথা পাতিছে সি ভাগৰুৱা মই তই ইমান ভাগৰি পৰিছ কি হৈছে তই এনেকে কেনেকে কাম কৰিবি তই অলপ ৰেষ্ট নলওঁ কি নাই 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 মই কাম কৰিব লাগিব তই জানে মোৰ এটা ব্ৰেইনত কিমান কাম চলি থাকে কিজানি সি জানিছিল যে মই সোনকালে মোৰ কামখিনি শেষ কৰিব লাগিব আৰু গুচি গ'ল মই ক'লো এই দুজন ব্যক্তি মই এটা কথাই কওঁ যে ইমান কেয়াৰিং হৈ দেখুৱাই সেই সিহঁতৰ হাততে আজি জুবিন নোহোৱা হৈ গ'ল সিদ্ধাৰ্থ মই অসমৰ ৰাইজক কিন্তু জবাব দিব লাগিব তোমালোকে কিন্তু ইমান সহজ নহয় অসমৰ ৰাইজক হিয়াৰ আমঠু এজন ব্যক্তি যে আমিতো জুবিন গাৰ্গৰ ওচৰত একোৱেই নহয় শিল্পী বুলি ক'লে মহান যাক আমি মই কওঁ মই যেতিয়া জুবিনৰ ওচৰত বহি থাকো যে যি নিজৰ কথা অকণোৱে চিন্তা নকৰিলে আজি যদি স্বাৰ্থপৰ হোৱা হ'লে সি পইচা ল'লেহেঁতেন নৰ্থ ইষ্টৰ নিজৰ কথা নাই পানীত নাযাওঁ মই নাই যোনে যি কয় সেইফালে গুচি যায় বিনা পইচাত গ'ল সি নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা আৰু এনেকে নাইকিয়া হোৱাটো মই অসমৰ ৰাইজে কেতিয়াও নামানে জবাবদিহি হ'বই লাগিব তোমালোকে কি হৈছে কি নহৈছে মোৰ বেয়া লাগে তই যদি ইমানে তোৰ সাহস আছে তে তই তাৰ যেতিয়া চিতাত উঠাই দিলে তাক জ্বলাই দিলে তাৰ আগত তহঁতে এটাটো কিবা ক এবাৰ তহঁতৰ ভুল হৈছে শুদ্ধ হৈছে ক না তহঁতৰ সাহস নহয় তাৰমানে তহঁতৰ ভুল আছে এতিয়ালৈকেতো মনে মনে আছে পলাই কিয় আছে তহঁতে আৰে জুবিন গাৰ্গৰ লগত আমি যেতিয়া একেলগে থাকো ক'ৰবাত ফুৰিবলৈ গ'লে হেৰি কৰিবলৈ গ'লে জুবিন মেডিচিন সি অৱশ্যে এইবিলাক লৈ ইমান সি মেডিচিন খালে নাখালে নাই সিদিনা মাজতে মই জুবিন আৰু হিমা নগাঁৱলৈ গৈ আছো যাওঁতে গৰিমাই মোক ফোন কৰিছে য'তে নি কিন্তু মেডিচিনটো খাই যোৱা নাই মই জানো তুমি SMS কৰি আছো মই ফাৰ্মাচীৰ পৰা মই কিনি ল'ম মই তাক গালি পাৰিছো তই অন্ততঃ এইটো বয়সত কেয়াৰিং হবিচোন কিন্তু এটা কথা ঠিক জুবিন গাৰ্গ কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি যিমান পাৰে অসুখীয়া দেহাৰে হ'লো সি অন্ততঃ নিজৰ ক্ষেত্ৰত সি অলপ কনচিয়াছ আছিল এইটোত সি আপোন ভোলা হৈ গ'ল আৰু ইমান বেছি ভাল পাইছিল সিদ্ধাৰ্থক নিজৰ ভাইতকেও আপোন আৰু সেই সিদ্ধাৰ্থই সি চিতাত জ্বলি গ'ল তাৰ পৰা এবাৰো চাব মন নগ'ল নে যে দাদা গুচি গ'ল আমাৰ মাজৰ পৰা